সময় পাওঁতে এনেদৰে কেইডালমান বিলাহী পুতি থৈছিলোঁ ঘৰতেই, কোনো সাৰ চাৰ নিদিয়াকৈ পুতি থোৱা। মাটিখিনি অলপ চহাই লৈ পেলাই বিলাহীৰ পুলিকেইটা বেলেগ এঠাইত গজাই পেলাই ইয়াতে পুতি থৈছিলোঁ। মাজে মাজে সময় মিলাই পেলাই পানী দি থকা হৈছিলে আৰু এতিয়া এনেকৈ ফল ধৰিছে। আজি সময় পাই অলপ চাইছোঁ, ভালো লাগিছে, কাৰণ ঘৰত কৰা শস্য যেতিয়া হয় তেতিয়া মনটো ভাল লাগে। আৰু সাৰ নিদিয়াকৈ ধুনীয়াকৈ মানে ওখ হৈছে আৰু বহুত গাঁঠি গাঁঠি লাগিছে এনেকৈ। এয়া গোটেইবিলাক গছতেই লাগিছে। আৰু এই ৰছীৰে এনেকৈ ওলমাই ৰখা হৈছে, নহ'লে বাগৰি যায়। খুটি পুতি পেলাই ওপৰত এডাল বাঁহ বান্ধি পেলাই ৰছীৰে বান্ধি মেৰিয়াই ৰখা হৈছে। বাগৰি গ'লে ফলবিলাক বেয়া হয়, সেইকাৰণে বুদ্ধি কৰি পেলাই এনেকৈ ৰছীৰে গাঁঠি দি থৈ দিছোঁ। পানী দিবলৈ সময় নোপোৱা নহয়, কেতিয়াবা কেতিয়াবা সময় পাওঁ। যিদিনা পাওঁ পূৰা একদম মটৰেৰে ভিজাই দিওঁ। এয়া দেখিছে পানী বহুতখিনি এনেকৈ বৈ কাটি পেলাই দিয়া হৈছে। কিছুমানত অলপ অলপ মানে ওখ হ'বলৈ জনা নাই। এই পিছফালে নতুনকৈ লগোৱা হৈছে সেইবিলাক। আৰু এই পাতবিলাক কাটিব লগা হৈছে। পাতবিলাক কাটিলে কিছুমানে কয় যে ফলবিলাক অলপ ডাঙৰ ডাঙৰ হয়, এই পাতবিলাকে সাৰবিলাক টানে। অলপ কাটি দিছোঁ এখন দুখন পাত। গোটেইবিলাক কাটিব নালাগে, গোটেইবিলাক কাটিলে আকৌ খাদ্য প্ৰস্তুতে কৰিব নোৱাৰিব, সাল সংশ্লেষণে নহ'ব। এইটো সময়ত বহুত পানী দিব লাগে, কাৰণ গোটেই একদম শুকান হৈ থাকে, গোটেই শুকান হৈ আছিলে। আজি অলপ পানী দিওঁতে ঠিক হৈছে মাটিখিনি। বেছি দিন থাকিলে একদম পূৰা গোটেই শুকাই যায়। শুকাই গ'লে মৰহি যোৱাৰ নিচিনা হয়, আকৌ পানী দিব লগা হয়। এইবিলাক কাটি দিছোঁ। ছাইড ব্ৰাঞ্চ কিছুমানো কাটি দিয়া গৈছে। চাওঁ সময়লৈ কেনেকুৱা হয়।